বহাগ মাথো এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। অসমীয়া জাতিৰ আয়ুস ৰেখা, গণজীৱনৰ ই হাঁহ। ডক্টৰ ভূপেন হাজৰিকাদেৱে তাহানিতে কৈছিল, বহাগ কেৱল এটি ঋতু নহয়, নহয় বহাগ এটি মাহ। বহাগক তেওঁ অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি কোৱাৰ লগতে ইয়াক গণজীৱনৰ হাঁহ বুলিও কৈছিল। কেৱল ভূপেন হাজৰিকাদেৱেই নহয়, বহাগক লৈ অসমীয়া সাহিত্যত বহু কবিয়ে বহু কথা কৈছে। বহু গীতিকাৰে বহাগক লৈ বহু গীত ৰচনা কৰিছে। সঁচাকৈয়ে এই বহাগ অনন্য। বহাগৰ পৰাই অসমীয়া নতুন বছৰৰ আৰম্ভণি হয়। বহাগতেই কপৌ ফুল ফুলে। বহাগতেই আহে হেঁপাহৰ বহাগ বিহু অথবা ৰঙালী বিহু। বিহু হৈছে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৱে উদযাপন কৰিব পৰা এক বিশেষ উৎসৱ। ই অসমৰ প্ৰধান জাতীয় উৎসৱ। বিহু শব্দৰ উৎপত্তি সম্বন্ধে নানা মতবাদ আছে যদিও কোনো এটা মতেই সৰ্বসন্মত নহয়। কোনো পণ্ডিতৰ মতে সংস্কৃত বিষুৱৎ শব্দৰ পৰাই বিহু শব্দৰ উৎপত্তি হৈছে। 1941 চনত পোনপ্ৰথমবাৰৰ বাবে মহেশ্বৰ নেওগ আদি বিশিষ্ট ব্যক্তিৰ প্ৰচেষ্টাত শিৱসাগৰত মঞ্চ বিহু প্ৰদৰ্শন কৰা হয়। 1951 চনত ৰাধা গোবিন্দ বৰুৱাৰ পৃষ্ঠপোষকতাত গুৱাহাটীত বিহু সন্মিলনৰ আয়োজন কৰা হয়। বসন্তৰ আগমনত উদযাপন কৰা হয় বহাগ বিহু অথবা ৰঙালী বিহু। এই সময়ছোৱাত প্ৰকৃতি নতুন ৰূপেৰে জিলিকি উঠে। ৰঙালী বিহু যৌৱনৰ উৎসৱ। আনহাতে যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলিও মানুহৰ এটা বিশ্বাস আছে। সেইবাবেই হয়তো খেতি আৰম্ভ কৰাৰ আগে আগে পালন কৰা ৰঙালী বিহু কৃষিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। প্ৰত্যেক দিনৰ বিহুৰ এক সুকীয়া নাম আছে। ইয়াক সাত বিহু বুলিও জনা যায়। চ'তৰ দোমাহীৰ দিনা গৰু বিহুৰ পৰা আৰম্ভ হৈ ক্ৰমে মানুহ বিহু, হাত বিহু, চেনেহী বিহু, মাইকী বিহু, ৰঙালী বিহু আৰু অন্তিম দিনা চেৰা বিহুৰে বহাগ বিহু সামৰা হয়। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত তাৰে এটা দিন গোসাই বিহু বুলিও পালন কৰা হয়। আপোনালোক সকলোকে যাচিছোঁ হেঁপাহৰ বহাগ বিহু তথা আগন্তুক অসমীয়া নৱবৰ্ষৰ অশেষ হিয়া ভৰা শুভকামনা। Wish you all happy Rongali Bihu and a happy Assamese New Year.